জলিউড বাৰ্তা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যদি এতিয়ালৈ আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছোঁ আজিৰ ভিডিঅ'টোলৈ। অভিনেতা কিশোৰ দাসে নিজৰ ছ'চিয়েল মিডিয়া যোগেদি শ্বেয়াৰ কৰিছে এটি নতুন পোষ্ট, আৰু সেই পোষ্টত আমি দেখিবলৈ পাইছোঁ অভিনেতাজনে ছ'চিয়েল মিডিয়াত লিখিছে, নমস্কাৰ, আপোনালোক সকলো ভালে আছে নিশ্চয়। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মই অভিনয় কৰা এখন অসমীয়া ৰোমান্টিক হাস্যমধুৰ চলচ্চিত্ৰ দাদা তুমি দুষ্ট বৰ আজি ট্ৰেইলাৰ, সংগীত আৰু পোষ্টাৰৰ শুভমুক্তি হয়। সমীৰ বুঢ়াগোহাঁইৰ দ্বাৰা পৰিচালনা কৰা চলচ্চিত্ৰখন অতি সোনকালে আপোনালোকৰ ওচৰৰ চিত্ৰগৃহত মুক্তি লাভ কৰিব। সকলোৱে মৰম আৰু আশীৰ্বাদ দিব বুলি আশা ৰাখিলোঁ। বন্ধু বান্ধৱীসকল, অভিনেতা কিশোৰ দাস যেতিয়া সুস্থ হৈ আছিলে তেতিয়াই তেখেতে শ্বুটিং কৰিছিলে, আৰু এই ছবিখন বৰ্তমান মুক্তি লাভ কৰিব আৰু মাজত মাত্ৰ কেইটামান দিন বাকী। আমি সকলোৱে প্ৰাৰ্থনা কৰা উচিত যাতে অভিনেতা কিশোৰ দাস সোনকালে সুস্থ হৈ উঠে।